Hello everyone, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সো আজিতো উৰুকাই হ'ল। আপোনালোক সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু লগতে মোৰ হিয়া ভৰা মৰম। সো আজিৰ ভিডিঅ'টো শেষলৈকে চাব। আজি আমি তামাম এনজয় কৰিম। ওকে, সো ইয়াত আছে মোৰ এজনী ফ্ৰেণ্ড। হাই, আজি আমাৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। ওকে, এতিয়া মই বৰ্তমান বাট মুচিছোঁ। ধেমালি কৰো কবে মিলি হুঁচৰি জোৰো So friends, এতিয়া গধূলিয়ে হয়। সো এতিয়া আমি এটা ভেলাঘৰ বনাইছিলোঁ। চাব নেকি? এতিয়া ইয়াত আছে, দেখুৱাইছোঁ। এইটো চাওক, এইটো আমাৰ ভেলাঘৰ। ইয়াত ফ্ৰেণ্ড কেইটামান আছে, দাদাও আছে। এতিয়া আমি এটা ফ্ৰেণ্ডৰ ওচৰলৈ আহিছোঁ, ঘৰত আহিছোঁ। এইফালে ক'লৈ গ'ল? আহিছে হেপী বিহু, হেপী বিহু। দে তই ভেলা ঘৰটো চাম আমি। ভেলা চাওক কেনে লাগিছে ভেলা ঘৰটো? অ' মোক ৰ যাওঁ ৰ'বক। So friends, এতিয়া আমি ভাত খাম। আজি কিন্তু তামাম মানে পাৰ্টি হৈ গ'ল আজি। অ' মা, ইমান ডান্স কৰিলোঁ আজি আৰু একো নালাগে। এতিয়া মই ভাত খাব যাওঁ। মাছ মাংস বহুত বিলাক বস্তু আছে। চ' ভাত খাওঁগৈ এতিয়া। এতিয়া ৰাতিপুৱা হৈ গ'ল। মই শুব গৈছিলোঁ। চ' এতিয়া উঠিলোঁ। এতিয়া সোনকালে উঠিছোঁ 5 বজাত। ইয়াত কাষত মই পূৰা জুই পুৱাইছোঁ, দেখুৱাইছোঁ ৰ'ব। এতিয়া অলপ ভেলাঘৰৰ ওচৰলৈ যাওঁ। এইটো চাওক ইয়াত কিমান কুঁৱলী পৰিছে এতিয়াও। চাওক। চ' ফ্ৰেণ্ডছ, মই এতিয়া গা ধুলোঁ। এতিয়া সোনকালে মেজিৰ ওচৰলৈ যাব লাগিব নহয়। আৰু এতিয়া ইয়াত চাহ খাই আছোঁ। এইবিলাক চাওক, লাড়ু পিঠা।
চ' ফ্ৰেণ্ডছ এতিয়া মেজিৰ ওচৰলৈ যাইছোঁ এতিয়া আৰু যাই পাম এতিয়া মই বৰ্তমান আহি পালোঁ আপোনালোকে মেজিটো চালে ইয়াত কেনেকুৱা লাগিছে বাৰু ইয়াত মোৰ বাও আছে ফ্ৰেণ্ডো আছে হাই দোস্ত হাই দোস্ত ক'ত গ'ল গানটো বিহু বিহু লাগিলে গাত লাগিলে গাত নাচো নাচো লাগিলে গাত লাগিলে গাত আমি ৰাস্তাত নাচি মন্দিৰত ৰ'ব এতিয়া আমি মেজিৰ ওচৰৰ পৰা আহি এতিয়া ঘৰত যাই আছোঁ